हेलो गाइस আজি পাঁচটা জিকে প্ৰশ্ন আৰম্ভ কৰিছো সকলোৱে চাব ভালকে মনত ৰাখিব কোনবোৰ ছোৱালীক চুদি বেছি ভাল লাগে কোনবোৰ ছোৱালীক চুদি বেছি ভাল লাগে ক্ষীণ আৰু কটি ডাঙৰ ছোৱালী ক্ষীণ আৰু কটি ডাঙৰ ছোৱালী বোৱাৰীবোৰে সৰু কণী বিচাৰে নে ডাঙৰ কণী বোৱাৰীবোৰে সৰু কণী বিচাৰে নে ডাঙৰ কণী মিহি আৰু দীঘল কণী বস্তুটো মিহি হ'লে দূৰলৈকে সোমাই যাব বুজি পাইছে আৰু দীঘল হ'ব লাগিব দীঘল হ'লে মানে ইপাৰ সিপাৰ কৰিলেও কথা নাই আৰু ধুনীয়া 3 নম্বৰ কটি ডাঙৰ মহিলাক চুদি কিয় ভাল লাগে কটি ডাঙৰ মহিলাক চুদি কিয় ভাল লাগে কাৰণ চুদিলে টবিয়া দুখনৰ খুব ধুনীয়া চাউণ্ড হয় থাপ 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 চাউণ্ড হয় যে কাৰণ চুদিলে টবিয়া দুখনৰ খুব ধুনীয়া চাউণ্ড হয় চাৰি নম্বৰ আছিল একো নাই বাৰু ছোৱালীৰ গিটাৰখন দেখিবলৈ কেনেকুৱা ছোৱালীবোৰৰ গিটাৰখন দেখিবলৈ কেনেকুৱা ৰৌ মাছৰ পিচটোৰ দৰে ধন্যবাদ সাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক কমেণ্ট কৰি থাকিব ধন্যবাদ